Good morning, welcome back to my channel Mom's Vlog. আজি ৰাতিপুৱা শুই উঠি থাপনাত চাকি গছি জ্বলাই সুনুক ৰেডি কৰি স্কুললৈ পঠালোঁ আৰু মানুহজনক চাহ দিলোঁ আৰু মই অলপ চাওমিন খাই ল'লোঁ। তাৰপিছত দুপৰীয়াৰ আহাৰৰ কাৰণে ৰেডি হ'লোঁ। ইয়া পিঁয়াজ জলকীয়া কাটি ল'লোঁ আৰু ভোল আৰু আলু লগতে বিলাহীও মই কাটি ল'লোঁ সৰু সৰুকৈ আৰু এইফালে মই শিঙি মাছখিনি ভালদৰে কাটি ধুই পখালি নিমখ হালধি সানি এনেদৰে ৰেডি কৰি ল'লোঁ। তাৰপিছত মই কেৰাহীত শিঙি মাছখিনি অলপ ভাজি ল'লোঁ। এনেদৰে গোটেইখিনি শিঙি মাছ ভাজি হোৱাৰ পিছত মই আকৌ সেইখিনি তেলতে এনেদৰে পিঁয়াজখিনি ৰঙচুৱা হ'লে ভাজি ল'লোঁ। লগতে ভোল আৰু আলুখিনি একেলগে অলপ সময় এনেদৰে ভাজি ল'লোঁ আৰু এনেদৰে ভাজি যেতিয়া অকণমান কোমল হৈ গ'ল তাৰপিছত মই ইয়াত বিলাহীখিনিও দি দিলোঁ আৰু বিলাহীখিনি দিয়াৰ লগতে মই নিমখ হালধিখিনি দিলোঁ আৰু লগতে আদা নহৰুৰ পেষ্ট আৰু জিৰা ধনিয়া আৰু ৰেড চিলি পাউডাৰো অলপ দি ল'লোঁ। এয়া মোৰ প্ৰায় হ'লেই, লগতে মই ধনিয়া পাতখিনিও দি দিছোঁ, মাছখিনিও দি দিলোঁ, উতলাহি আছে আৰু প্ৰায় হৈছেই মোৰ। আৰু এনেদৰে মই মানুহজনক অলপ ভাত দিলোঁ, খাই লৈ তেওঁ ওলাই গ'ল আৰু এয়া চুনু আহিলে স্কুলৰ পৰা, তাইক অলপ তৰমুজ খাবলৈ দিলোঁ। তাই খাই আছে, তাই এনজয় কৰি খাই আছে। আৰু ইফালে সন্ধিয়া অলপমান ম'ম' আৰু ফুচকা আনিলোঁ। চুনু আৰু মই দুজনে মিলি এনেদৰে ফুচকা আৰু ম'ম' খালোঁ। তাইও এয়া ম'ম' খাই আছে, খুব ভাল লাগিছে বুলি কৈছে আৰু ময়ো অলপ ফুচকা খালোঁ, বহুতে টেষ্টি আছিলে। আৰু এতিয়া প্ৰায় বহু ৰাতিয়ে হ'ল। এয়া জোনটো আকাশত কি ধুনীয়া ধুনীয়া। আপোনালোকক আজি আমাৰ ব্লগটো চাই কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।